তাজমহল গোটেই পৃথিৱীৰ মানুহে দেখিলেও মমতাজে কিন্তু দেখা নাই। সেয়েহে যাক তুমি ভাল পোৱা তেওঁক সময় থাকোঁতে ভাল পোৱা দিয়া। 100 বছৰ জীয়াই থকাৰ বাবে 100 বছৰ বয়স হোৱাটো প্ৰয়োজন নাই। জীৱনত মাত্ৰ এনেকুৱা এটা কাম কৰি যোৱা যাতে মানুহে তোমাক 100 বছৰ পৰ্যন্ত মনত ৰাখে। মোৰ কাষত শ্ৰেষ্ঠ মানুহ তেওঁলোকেই যিসকলৰ অহংকাৰ কৰাৰ বাবে হাজাৰ যোগ্যতা থকাৰ পিছতো যিসকলৰ মনত অহংকাৰ নাই। সঁচা কথা ক'বলৈ গ'লে প্ৰতিজন মানুহেই বহুৰূপী। আমি এজন মানুহক সিমানখিনিয়ে চিনিব পাৰোঁ যিমানখিনি তেওঁ আমাৰ ওচৰত দাঙি ধৰে। যিজনে ভালে থাকে তেওঁ ভালে ৰাখিব নোৱাৰে আৰু যিজনে ভালে ৰাখে তেওঁ কেতিয়াও ভালে নাথাকে। ভালপোৱা আত্মাৰ লগত হয়, দেহৰ লগত নহয়। আৰু যিটো দেহৰ লগত হয় সেইটো কেৱল মাত্ৰ আকৰ্ষণ, আৰু যিটো আত্মাৰ লগত হয় সেইটো হ'ল প্ৰকৃত ভালপোৱা। সকলো শিক্ষা কিতাপৰ পৃষ্ঠাত নাথাকে। কিছুমান শিক্ষা পৰিস্থিতি আৰু বাস্তৱতাৰ পৰা শিকিবলগীয়া হয়। জীৱনত এই 5টা ঠাইত চুপ থাকিবা। 1. প্ৰচণ্ড খং উঠিলে। 2. কোনোবাই তৰ্ক কৰিলে। 3. স্ত্ৰীৰ লগত কাজিয়া কৰাৰ সময়ত। 4. যি ঠাইত কথা গুৰুত্ব নাথাকে। আৰু 5. কোনো বিষয়ক লৈ পৰ্যাপ্ত জ্ঞান নাথাকিলে।